পৰক আপোন কৰিবলৈ প্ৰতিভাৰ প্ৰয়োজন। নমস্কাৰ, মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগত জনাইছোঁ। মাত এটা দিছে, বৰষুণ দিছে। বৰষুণে বৰষুণৰ কাম কৰিব, মই মোৰ কাম কৰি যাম। আজি আকৌ আপোনালোকৰ মাজলৈ মই মহান মহৎ লোকৰ অমৃত বাণী এটা লৈ আহিছোঁ। এই মহান মহৎ লোকৰ অমৃত বাণীষাৰ কৈছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিষয়ে বেলেগকৈ ক'ব লাগে বুলি নাভাবোঁ। কোনে চিনি নাপায় কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। তেওঁ কৈছিল পৰক আপোন কৰিবলৈ প্ৰতিভাৰ প্ৰয়োজন। এইটো বেলেগকৈ বুজাই দিব লাগে বুলি নাভাবোঁ। মই মাত্ৰ আপোনালোকৰ মাজলৈ পুনৰ এবাৰ প্ৰেৰণ কৰিলোঁ এই মহান মহৎ লোকৰ অমৃত বাণীষাৰ। হয়, পৰক আপোন কৰিবলৈ আমাক প্ৰতিভাৰ লাগিব। ধন্যবাদ। বিদায় লৈছোঁ মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেলৰ পৰা পুনৰ এবাৰ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে, মহৎ লোকৰ অমৃত বাণীটো যদি ভাল লাগিলে প্লিজ এবাৰ লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, বাই।